এদিন ময়ো ডাঙৰ মানুহ হ'ম, ডাঙৰ হৈ বহু পইচা ঘটিম। প্ৰতিজন মিডল ক্লাছৰ শিশু বা যুৱকৰ মনত এই কথা বাৰে বাৰে খুঙিয়াই থাকে। যেতিয়াই সমনীয়াবোৰৰ দেউতাক মাকে ডাঙৰ ডাঙৰ গাড়ীত স্কুললৈ থবলৈ যায়, তেতিয়া নিজৰ আওপুৰণি দেউতাৰ সেই স্কুটাৰখন দেখি খঙো উঠে। কিন্তু কি কৰিব, সদ্যহতে চকা দুটাটো আছে চলি যাবলৈ। দেউতাই দৰমহা কম পায়, সেয়ে সৰু মানুহ, কিন্তু তেওঁৰ এখন ডাঙৰ হৃদয় আছে। কাৰণ মোক আজিলৈ একো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাই। যি খোজো সকলো পাওঁ। হয়তো 2 এদিন দেৰি হ'ব পাৰে, তথাপিও এটলিষ্ট সেই বস্তুটো পাওঁ। দেউতাবোৰে বাৰু কেতিয়াবা নিজৰ বাবে ভাবি পাইছেনে? বিয়াৰ আগত নিজৰ ঘৰখনৰ দায়িত্ব, বিয়াৰ পিছত আকৌ ঘৰ তথা নিজৰ ঘৈণীয়েকৰ দায়িত্ব, লাহে লাহে ল'ৰা ছোৱালীৰ দায়িত্ব, এই সকলোবোৰ দায়িত্ব মূৰত বহন কৰি কিমান যে ছেক্ৰিফাইচ কৰি আহিছে। অথচ এই কথা কাহিনীও আনক জানিবলৈ নিদিয়ে। নিজৰ জীৱনত পোৱা অভাৱবোৰ যাতে তেওঁ ল'ৰা ছোৱালীয়ে নাপায়, সেই কথা 24 ঘণ্টাই ভাবি থাকে। তাৰ মাজতে কেতিয়াবা ল'ৰা ছোৱালীৰ ওপৰত খং কৰিলে পিছ মুহূৰ্ততে মৰমেৰে মাত লগাই মূৰ বৰষাই দিয়ে। পৰিয়াল এটাৰ মূল মানুহজন বুলি ক'লেই দেউতাৰ কথাইতো প্ৰথমতে মুখলৈ আহে। দেউতাৰ অনুপস্থিতিত আমাৰ সকলো থাকিলেও জীৱনত যে কিবা এটা নাই, সেই কথা প্ৰত্যেক দিনাই সময়ে সোঁৱৰাই থৈ যায়। যিজন ব্যক্তিয়ে অশেষ কষ্ট কৰে কেৱল আমাৰ সুখৰ বাবে, নিজে কান্দে আমাৰ হাঁহিৰ বাবে, যিজনে গোটেই জীৱন উচৰ্গা কৰে আমাৰ বাবে, তেওঁৱেই হৈছে দেউতা। যদিও সামান্য দুখ পোৱা বা ভয় খোৱাৰ লগে লগে আমি মাৰ নাম লওঁ, তথাপিও দেউতা অবিহনে আমি সদায় আধৰুৱা।